সাইডলে যাম ৰ বন্ধুসকল দি আমি গৈ আছোঁ অসম পুলিচৰ এপইণ্টমেণ্ট ল'বলৈ সৰু সজাই ষ্টেডিয়ামত। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এতিয়া ভিতৰ পালোগৈ। অন্য চাকৰি যিমানে যি নকৰিলোঁ পুলিচৰ চাকৰিটো মজাই বেলেগ আকৌ পাবলৈ বুলি লোৱা নাই। কিমান লাখ 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 ইণ্টাৰভিউ দিয়ে, নিজে কিমান পাছত এতিয়া পাইছোঁগৈ। হে এইখিনি মুহূৰ্ত সদায় মনত থাকি যাব। বৰ্তমানে ইয়াৰ ভিতৰত এণ্ট্ৰি হ'ব লৈছোঁ আৰু ইয়াত কিন্তু এণ্ট্ৰি হ'বলৈ লওঁতে তাত কিছুমান ডকুমেণ্টছ চোৱা হয়। এই কামাণ্ডো বেটেলিয়ান হয় অসম পুলিচৰ। আমাৰ আজিৰ বিশেষ সভাখনি আমাৰ মাজত আহি উপস্থিত হৈছেহি বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাধুৰীমা মহোদয়। আমি পুষ্পকাঞ্চা কৰি তেখেতক আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা মহোদয়। লগতে অনুষ্ঠানৰ প্ৰস্তাৱ বৃদ্ধি কৰিছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালাদেৱ, মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ, শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ, শ্ৰীযুত অতুল বৰাদেৱ, অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ নবীন কটাদেৱ, অসম আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধান শ্ৰীযুত হৰমিত সেনদেৱ, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মাননীয় আয়ুক্ত সচিব শ্ৰীযুত বিশ্বজিৎ পেগুদেৱ। এতিয়া অসম সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে সদায় ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ।
বৰ্তমান মিটিং ভাঙিলে, মিটিং ভগাৰ পিছত আমি ওলাই আহিলোঁ আৰু ইয়াৰ বাহিৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়াৰ আগত প্ৰেছ বিবৃতি দোকান জনাইছে আৰু এইসকল আৰক্ষী বিষয়া IPS বিষয়া আৰু এনেকৈ ওলাই আহিছোঁ প্ৰায় মানুহ মানে বহুত বুলি ক'ব পাৰি। আৰু লাষ্ট কিন্তু বাটত দেখিছোঁ ফিল্ডত পেকেজ লাভ দিয়া আছে আৰু পেকেট লাভ ল'বৰ কাৰণে প্ৰায় সংখ্যক মানুহে হাতাৰ পৰা লগাইছে, ইয়াত দেখা পাইছে। এটা মানে মনত থাকি জীৱনত মনত থকা এটা সময় আৰু এইটো দিন কোনো কেতিয়াও আমি নাপাওঁ। চাকৰি ব্যৱস্থা আটাইতকৈ ভাল লগা মুহূৰ্ত এইখিনি। চাকৰি কৰিতো ইমান ভাল লাগিব, কিন্তু নিযুক্তি পত্ৰ আনিবলৈ যোৱা দিনটো নিচিনা ভাল লগা দিন যেন একোৱেই হ'ব নোৱাৰে জীৱনত। কাৰণ কিমান হাজাৰ হাজাৰ মানুহ লগ পোৱা হয় আৰু তাত যিখিনি পৰিৱেশ তাত নগ'লে কেতিয়াও গম নাপায়, যেতিয়া যাব তেতিয়াহে গম পায়, বহুত ভাল লাগে।